হেল্ল' গাইজ, কেনে আছে? আশা কৰিছোঁ ভালেই আছে আৰু মোৰো ভালেই বাৰু। এতিয়া মানে ফুৰিবলৈ ওলাইছোঁ মই আৰু মোৰ ডাঙৰ ছোৱালী, আমাৰ সৰু ছোৱালীকো লৈ গৈছোঁ লগতে। পাৰ্লাৰখনলৈ যাওঁ, কেইবাটামান বস্তু ল'বলৈ আছে, লৈ আহোঁগৈ বুলি ভাবিলোঁ। তেহেঁতকো লগত লৈ গৈছোঁ দুইজনীকে। আৰু ফুৰি আহোঁতে ফুৰি আহিম বুলি ভাবিছোঁ আৰু কাৰ ঘৰতনো ফুৰি আহোঁ আপোনালোকক দেখুৱাই আছোঁ। সেই ঘৰ আমাৰ মানুহ বহুত ঘৰুৱা নিচিনা, মানে খুব ভাল আৰু আমাৰ লগত ঘৰুৱা টাইপৰ, বহুত আপোন যেন লাগে। গতিকে পাৰ্লাৰখনলৈ যাওঁতে এয়া আমি বিঙাবাৰ ঘৰত সোমাইছোঁহি। বিঙাবাৰ ছোৱালী পূৰ্ণিমাক লৈ যাওঁ বুলি ভাবিছোঁ। এয়া পাৰ্লাৰ পালোহি আৰু পাৰ্লাৰ কামবিলাক চলি আছে আৰু কেইপটমান বস্তু লোৱা হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ মানে। এয়া পাৰ্লাৰৰ পৰা চিধাই আহি ফুলনি বাৰীখন চাইছোঁহি। বহুত ভাল লাগিছে ফুলনি বাৰীখন। ইমান ধুনীয়া লাগিছে ফুলনিখন। এইখন ফুলনি ইমান ধুনীয়া লাগিছে, পূৰ্ণিমাই পাতিছে। এইজনী আমাৰ ডাঙৰ ছোৱালী। আজি ফুৰিবলৈ আহিলোঁ ওচৰৰ মানুহৰ ঘৰলৈ। ইয়াতে ৰৈছোঁ অলপমান দেৰি আৰু অকণমান দেৰি ৰ'ম আৰু এতিয়া যামগৈ, সময়ো হ'ল অহা। ইয়াৰ পৰা গৈ আমি পাৰ্লাৰখন পালোঁগৈ। পাৰ্লাৰৰ পৰা ঘূৰি আহি ইয়াত চাহ খালোঁ আৰু এতিয়া ভাত খাবলৈ ৰাখিছে, ভাত খাই যামগৈ আৰু। পোহনীয়া কুকুৰা চৰাই। কোনে বনাইছিলে? এইটো ঘৰ চব মানে নিজ হাতেৰে বনোৱা। ইয়াত গিফ্ট দিছে মানে মানুহ ঘৰত। দলৈ গাঁৱৰ মানুহ এটাই বনাইছে বুলি কৈছে নিজৰ হাতে। বহুত ধুনীয়া লাগিছে। এয়া ইমান গৰম উঠিছে আজি, বহুত ৰ'দ দিছে মানে একদম। এয়া ঠাণ্ডা লৈ আছে, এইখিনিতে ঠাণ্ডা ল'বলৈ এয়া বনাই লৈছে মানে। এখন কি বুলি কয়, বেঞ্চ বনাই লৈছে। একদম পূৰা ঠাণ্ডা লৈ আছে, বহুত ঠাণ্ডা লাগিছে, ভাল লাগিছে। এইখিনিতে আমি ৰৈ আছোঁ। ছাগলী নামটো কৈ দিয়া, তোমাৰ কৈ দিয়া, ভাল ছোৱালী কৈ দিয়া। কৈ দিয়া, কৰিব নালাগে, কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া গগৈ। কিহত পঢ়িছা এইটো কৈ দিয়া। 7। গৰম উঠিছেনে আজি? উঠিছে। কিমান উঠিছে? এইপিনে এয়া কেমেৰা ওচৰলৈ আহিবলৈ কৰে কাৰণে এয়া উঠি গ'লেই। তুমি নামটো কৈ থৈ যোৱা হা। নমস্কাৰ, নাম শ্ৰীৰূপজ্যোতি গগৈ। কিহত পঢ়িছা কৈ দিয়া। 4th। উঠাইছোঁ আকৌ। উঠক এইপিনে নাচিছে। নাচক অকণমান, নাচি দিয়ক। গৰম উঠিছেনে? ভাল লাগিছে। গৰম উঠিছেনে সুধিছোঁ বোলে, ভাল লাগিছে। নাউঠা নে? বহুত ভাল লাগিছে। এডোখৰত বহি উঠিবলৈ মনে যোৱা নাই, ইমান ঠাণ্ডা লাগিছে। এয়া আমাৰ ডাঙৰ ছোৱালী বহি আছে। এইপিনে এয়া পূৰ্ণিমা। এইপিনে নাম কৈছিলে জোনাকী, জোনালী নে জোনাকী? জোনাকী পৰুৱা নেকি আকৌ? জোনাকী পৰুৱা নহয়। ক'ত সোমাইছে আহি পেলাই? মোৰ দেহজনী আহা। আজি গৰম কেনেকুৱা তাকে কোৱা। একদম বহুত গৰম দিছে আৰু। বহুত গৰম দিছে। এইডোখৰত ঠাণ্ডা লাগে ন? তোমালোকে এইখিনি সদায় বহা নে? সদায় বহুত মানুহ আহে নে কিনো অন্য? আহে সন্ধিয়া সময়ত। ক্লাছ ল'বলৈ আহিছে ন? কেইটাৰ পৰা লোৱা? 3টাৰ পৰা। চেনেল এইটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক দিব। আমিও চাওঁ, আমি চাইও ভাল পাওঁ। আপোনালোকেও চাব মনোযোগেৰে, চালে বহুত ভাল পাব বুলি আশা ৰাখিলোঁ। আপোনালোকে চাব, বাইদেউ কৈছে। আৰু আপোনালোকৰ
আশীৰ্বাদ আৰু মৰম থাকিলে আমি আগবাঢ়ি যাব পাৰিম মানে সেইবাবে চাব। আৰু যদি এইখিনিত আমি বহুতকেইজনীয়ে আছিলোঁ ঠাণ্ডা হাৱা লৈ, আৰু এতিয়া মানে সিহঁতৰ পঢ়িবও হ'ল, ক্লাছ ল'বলৈ আহিছে, ক্লাছ ল'বলৈ গৈছেগৈ। আৰু এতিয়া আমি দুজনী বহি আছোঁ আৰু মনৰ সুখ দুখৰ কথা পাতি আৰু আছোঁ আৰু এনেকৈ। এয়া ইমান ধুনীয়া বতাহো মাৰিছে, উঠি যাবলৈ আমাৰ মনেই নোযোৱা হ'ল। চব ইমান ধুনীয়া বতাহ মাৰিছে ইয়াত। ইমান ধুনীয়া সেৱাৰ পৰা আমাৰ উঠি যাবলৈ মনেই যোৱা নাই, গতিকে বহি আছোঁ আৰু। মানে তামোল আপোনাৰ কিমান প্ৰিয় সেইটো কৈ দিয়ক। তামোল আপোনাৰ কিমান প্ৰিয়? ছোৱালী লওক বাৰু, তামোল আপোনাৰ কিমান প্ৰিয় সেইটো কৈ দিয়ক। পূৰা প্ৰিয় আৰু নেখালে মানে থাকিব নোৱাৰে, হয় নাই? দিনটোত কেইখন খায় সেইটো কওক। দিনটো মোৰ 5-6খনৰ ওপৰত যায়। আৰু নিজৰ বাৰীত তামোল আছে নহয়, আৰু নাথাকিলেও কিনিবলগীয়া হৈ যায়। ইমানেই তামোল খায় আৰু হয় নহয়? ভাত নেখালেও তামোল খাব লাগিবই মানে। মই চাহ খাই তামোল খাওঁৱে আৰু ৰাতিপুৱাই তামোল চাহ খাই তামোল হে হা নেখাব দেই, ইমান তামোল বেয়া। তাৰমানে এইগৰাকীয়ে তামোল এৰিব কেতিয়াও নোৱাৰে, ভাতকে বোলে এৰি দিব, ৰাতিপুৱা চাহ খায়ে তামোল খায়। কচুলিয়াল গাঁও বুলি কয় ইফালে। এইফালেদি মোৰ চাইডে গৈছে যোৰহাট, আৰু গাঁও চাইডে গৈছেগৈ গোলাঘাট। আৰু এয়া নামঘৰ, কচুলিয়াল গাঁও নামঘৰ হয়, এয়া মণিপুৰ। বনাই আছে এয়া নামঘৰ, কচুলিয়াল গাঁও নামঘৰ হয়। আমি ইয়ালৈ আহোঁ ভাওনা চাবলৈ। আৰু এয়া চব নামঘৰ বনাই আছে। আমাৰ ছোৱালীয়ে কান্দিছে। পাণ এখন খাই ব্লাউজ ক'লা নাই? অঁ, ব্লাউজ দুটাৰ কথা কৈ লওঁ দে। এইটো কি পৰি আছে? সেইটো চিপছৰ পেকেট হয় জানো? নাই জানো। এটা এই 5টা আছে দেই ইয়াত ব্লাউজ। খালি হেৰি কৰিব, চব গাটো অকণমান মাৰিব। তাৰপিছত এইটো যে বুজিছে নাই, এইটো যে এনেকৈ কাটি পেলাব দেই, চুটিকৈ পিন্ধিব তাৰমানে, বুজিছে নাই? এইটো কাটি আকৌ এইটো মাৰি দিব, আৰু এইটো অকণমান গাটো মাৰি দিব শ্লাইড দেই। এইটো সেই তেনেকৈ মাৰি দিব। এইবোৰ এটাইকেইটা কাটিব আকৌ, গম পাইছে নাই? এইটো কাটিব লাগিব, মানে ইমান দীঘলকৈ পিন্ধিব নোৱাৰি, এইটো জোখত পিন্ধিব। এইটো উঠাই দিব। গা এইটো মাৰিব নালাগে, এইটো মাৰিব লাগিব, এইকেইটাও নালাগে, এইকেইটা হাতকেইটা কাটিলে হ'ব। এইকেইটা নালাগে, এইটোও নালাগে, এইকেইটা লাগিব অকণ অকণ ডাঙৰ তাৰমানে এইকেইটা। আৰু হেৰি নহয়, কাইলৈ কাপোৰ এযোৰ দিবহি, কটনৰ চিলাই দিব লাগিব আকৌ দেই, মেখেলাখন চাদৰখন বন নাই। মানে এইটো জোখতে বনাই দিলে হ'ব নাই? অঁ, এইটো জোখত কৰি দিলে হ'ব গাটো। যাওঁ দেই, যাওঁ। ফটো মাৰিম।